কেবলমাত্ৰ 1 টকা ডাউন পেমেন্ট কৰি আপোনালোকে লৈ যাব পাৰিব ইয়াৰ পৰা যিকোনো ধৰণৰ হিৰোৰ বাইক। বন্ধুসকল দেখিবলৈ পাইছে হিৰো সুপাৰ স্প্লেন্ডাৰ প্লাস এটো আপোনালোকে কেবলমাত্ৰ 1 টকা ডাউন পেমেন্ট কৰি আপোনালোকৰ ঘৰত লৈ যাব পাৰিব। শাৰদীয় দুৰ্গা পূজা উপলক্ষে লগতে কালী পূজা উপলক্ষে এই বিশেষ বাম্পাৰ অফাৰ আগবঢ়াইছে ৰাঙাপানী স্থিত গুণু মটৰছ হিৰো শ্বৰুমে। এই যে বাইক আপোনালোকে দেখিবলৈ পাইছে কেবলমাত্ৰ 1 টকা ডাউন পেমেন্ট কৰি আপোনালোকৰ ঘৰত লৈ যাব পাৰিব। হিৰো ডিলাক্স বাইক দেখিবলৈ পাইছে কেবলমাত্ৰ 1 টকা ডাউন পেমেন্ট কৰি আপোনালোকৰ ঘৰত লৈ যাব পাৰিব। এই দেখিবলৈ পাইছে বিভিন্ন ধৰণৰ কালাৰৰ আছে, আপোনালোকৰ যি ধৰণৰ কালাৰৰ লাগে আপোনালোকৰ ঘৰত লৈ যাব পাৰিব কেবলমাত্ৰ 1 টকাৰে। ইয়াতে দেখিবলৈ পাইছে সুন্দৰ সুন্দৰ সুপাৰ স্প্লেন্ডাৰ আছে আৰু এই সুপাৰ স্প্লেন্ডাৰ যিসমূহ বাইক আছে আপোনালোকে কেবলমাত্ৰ 1 টকা ডাউন পেমেন্ট কৰি আপোনালোকে পুনৰবাৰ কৈছো কেবলমাত্ৰ 1 টকা ডাউন পেমেন্ট কৰি আপোনালোকে সুপাৰ স্প্লেন্ডাৰ আপোনালোকৰ ঘৰত লৈ যাব পাৰিব। এই দেখিবলৈ পাইছে বিভিন্ন ধৰণৰ কালাৰ আছে, আপোনালোকৰ যি ধৰণৰ কালাৰৰ লাগে আপোনালোকে লৈ যাব পাৰিব কেবলমাত্ৰ 1 টকা ডাউন পেমেন্ট কৰি। আপোনালোকে দেখিবলৈ পাইছে গ্লামাৰ বাইক। আপোনালোকে জানে এই যেটো ওল্ড মডেলৰ গ্লামাৰ বাইক আছে এই গ্লামাৰ বাইকটো বৰ্তমান পোৱা নাযায় আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ওল্ড মডেলৰ অৰ্থাৎ পুৰণি মডেলৰ যিসমূহ গ্লামাৰ বাইক আছে গ্লামাৰ বাইকসমূহ আপোনালোকে পাব। ইয়াতে বিভিন্ন ধৰণৰ কালাৰৰ আছে মজুত আছে। ইয়াতে যদি আপোনালোকে ল'ব বিচাৰে কেবলমাত্ৰ 1 টকা ডাউন পেমেন্ট কৰি আপোনালোকে এই সুন্দৰ সুন্দৰ গ্লামাৰ বাইকসমূহ আপোনালোকে লৈ যাব পাৰিব। লগতে বন্ধুসকল আপোনালোকক পুনৰবাৰ কৈছো যদি আপোনালোকে এই ভিডিওটো শেয়াৰ কৰে আপোনালোকে গ্লামাৰ বাইকত 1000 টকা ডিসকাউন্ট লাভ কৰিব। 1000 টকা আপোনালোকে ডিসকাউন্ট লাভ কৰিব গ্লামাৰ বাইকত। বৰ্তমান এই গুণু মটৰছ হিৰো শ্বৰুমৰ মালিক আছে, মালিকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম যে বৰ্তমান কি কি অফাৰ চলি আছে গুণু মটৰছ হিৰো শ্বৰুমত। নমস্কাৰ। দেখিবলৈ পাইছো যে শাৰদীয় দুৰ্গা পূজা উপলক্ষে লগতে কালী পূজা উপলক্ষে গুণু মটৰছ হিৰো শ্বৰুমে বিভিন্ন ধৰণৰ অফাৰ আগবঢ়াইছে। আসলতে এই অফাৰসমূহৰ সত্যতা কিমান, অৰ্থাৎ 1 টকা ডাউন পেমেন্টৰে আপোনালোকে সঁচাকৈ যিসমূহ ইয়াতে বাইক আছে বাইকসমূহ দিছে নেকি? 1 টকা ডাউন পেমেন্ট দিলে আপনার গাড়িখন লৈ যাব না হিৰোৰ যিকোনো কোম্পানীৰ গাড়ী 1 টকা ডাউন পেমেন্ট দিলে গাড়ীখন ল'ব পাৰিব। লগতে আৰচি আৰু ইনচুৰেঞ্চটো দিব লাগিব। আৰচি আৰু ইনচুৰেঞ্চৰ যিটো টকা আছে সেইটো লৈ আহিব লাগিব। লগতে আপোনাৰ যিখন আমাৰ হিৰোৰ স্কুটি আছে জুম তেতে সেইখনত আপোনাৰ ডাইৰেক্ট কেছবেক 3000 টকা পাব। 3000 টকা কেছবেক। আৰু গ্লেমাৰত 1000 টকা পাব। আৰু যদি এক্সচেঞ্জ যদি কৰে তেনেহ'লে এক্সচেঞ্জত ডাইৰেক্ট 3000 টকা ডিছকাউণ্ট। আৰু যদি সুপাৰ স্প্লেণ্ডাৰ সেইটোত 2100 টকা ডিছকাউণ্ট। বৰ্তমানলৈকে এইখিনি অফাৰ চলি আছে। আৰু আমাৰ শ্বৰুমৰ পৰা আছে দুটা হেলমেট এটা চিট কভাৰ। এইটো হ'ল শ্বৰুমৰ পৰা। আৰু আমাৰ ঠাইটো হ'ল বঙাইগাঁও জিলাৰ ৰাঙাপানী নাংলা কলেজত। তো আপোনালোকে গুণু মটৰছ ৰাঙাপানী হিৰো। তো আপোনালোকে শুনিবলৈ পাৰিলে কেৱলমাত্ৰ আপোনালোকে 1 টকা ডাউন পেমেন্ট কৰি আপোনালোকে যিকোনো ধৰণৰ হিৰোৰ বাইক ল'ব পাৰিব। তো বন্ধুসকল আপোনালোকে দেৰি নকৰিব, শাৰদীয় দুৰ্গা পূজাৰ লগতে কালী পূজাৰ এই বাম্পাৰ অফাৰ আগবঢ়াইছে গুণু মটৰছ হিৰো শ্বৰুমে। যদি আপোনালোকে সঁচাকৈ বাইক ল'ব বিচাৰে তেন্তে এতিয়াই আপোনালোকে গুণু মটৰছ হিৰো শ্বৰুমত আহক আৰু আপোনালোকৰ মন পচন্দৰ যিকোনো এটা বাইক আপোনালোকে লৈ যাওক।